হেল্ল' ফ্ৰেণ্ডছ, মই আছোঁ আপোনালোকৰ সৈতে শিখা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল শিখা সন্দিকৈ। মই এটি ভিডিঅ' বনাই ৰাখিছিলোঁ আৰু আজি সেইটোকে আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে ফটো ফ্ৰেম, এয়া মোৰ ভণ্টিয়ে বনাইছিলে। আমাৰ সকলোকে ইয়াতে থৈ দিছে আৰু এনেকৈ ভাল লাগিছে ফটো ফ্ৰেমটি। এইটো এটা বনাইছিলে DIY ওলমাই থ'বৰ কাৰণে, ধুনীয়া লাগিছে। এইবিলাক হৈছে লকডাউনৰ হেণ্ডৱৰ্ক, বৰিং লাগে কাৰণে এইবিলাক বনাইছিলে তাই। এইটো ফটো ফ্ৰেমটো ভালকৈ। এয়া মোৰ মা আৰু এইফালে আছে মোৰ দেউতা। দেউতা আছাম পুলিচৰ আছিল, বৰ্তমান তেওঁ অৱসৰ গ্ৰহণ কৰিলে। এয়া মোৰ বা ভণ্টি আছিল, সৰু থাকোঁতে মাৰিছিলে। এয়া আছিলোঁ আমি কেইজনী। চাওকচোন ফ্ৰকটো ইমান ধুনীয়া লাগিছে ন। আৰু এয়া মোৰ ভণ্টি, এতিয়া ইমান সৰুতে মাৰিছিলে, গৈ তাই BA পঢ়ি আছেগৈ। এয়াই হৈছে আমাৰ পৰিয়ালটি, এনেকৈ তাই ৰাখি থৈছে ধুনীয়াকৈ। মৰমো লাগিছে দেখি ফটো ফ্ৰেমটো। আৰু এখন টেবুল তাই সজাইছে। তাই ইয়াতে কিছুমান হাতে বনায়ো থৈছে। এইকেইটা মেকুৰী মোজাৰেদি বনাইছে তাই, দুটা মেকুৰী। এইকেইটা নেটতে চাই লৈছে বাৰু। এইকেইটা দুটা মেকুৰী বনাইছে। বনাবলৈ বৰ বেছি টান নহয়, ইজিয়ে হয় তাই কোৱা মতে। এয়া ধুনীয়া লাগিছে মেকুৰীকেইটা, মোৰ মৰম লাগিছে। আৰু এই মেকুৰীটো এই চকুটি ইয়াতে এৰি থাকিলে। আৰু আছে ইয়াতে ভাটৌ, এইযোৰ মাহীয়ে গিফ্ট কৰিছিলে, ইমান ধুনীয়া লাগিছে। এইটো নিজে হাতে বনাইছে মোৰ মাহীয়ে। এয়া ঊলেৰে বনাইছে, বৰ ধুনীয়া লাগিছে। এইটো ভাল লাগিছে কাৰণে তাই এনেকৈ বাহিৰতে সজাই থৈছে ধুনীয়াকৈ। এয়া এইবিলাক বস্তু, সৰু সৰু বস্তুবিলাক খুব বেছি মৰম লাগে নহয়নে। আৰু এইটো মই ঘৰত থাকোঁতে বনাইছিলোঁ, ঊলেৰে বনাইছিলোঁ। পাখি লগা ঊল বুলি কয় নেকি এইটোৱে বনোৱা হৈছিলে। বনাবলৈ বৰ বেছি টান নহয়, ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। এয়া এই পাতটো কিনিবলৈ পায়, এনেকৈ লগাই থৈছোঁ আঠা দি। আৰু এই তলৰ এইটো কিনি আনিছিলোঁ, 60 টকা নে 70 টকা কিবা এটা লৈছিলে দেই, পাহৰি গ'লোঁ এতিয়া, বহুত দিন হ'ল যে। এয়া এতিয়া ভাল লাগে এইবিলাক দেখিলে। আৰু এটা আছে, মই বনাই থৈ গৈছিলোঁ। এইটো ঊলৰে হয়, ডাঙৰ ঊলটো। এইটো মই নেটৰ পৰা চাই বনাইছিলোঁ। ভিতৰতো বটল হয়, বাহিৰতো এইবিলাক কাগজ হয়, অলপ ডাঠ কাগজটো গ্ৰীণ টেপেৰেদি মেৰিয়াই দিছিলোঁ। আৰু এইবিলাক আঠা দি মেলি লগাই দিছিলোঁ। এতিয়াও ইমান ধুনীয়া হৈ আছে। এইবিলাক বস্তু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু এইবিলাকো মই বনাই থৈ আহিছিলোঁ, ফুল। এতিয়া ঘৰত গৈ চালে ভাল লাগে, সেই আপোনালোককো দেখালোঁ। দুটা কালাৰ দি কৰিছোঁ এইটো। আৰু এইফালে গোলাপ ফুলটো মই নিজে কৰা হয়, নিজে বনাইছিলোঁ। এইবিলাক অলপ বাৰু পুৰণা হৈছে, তথাপিও মায়ে এনেকৈ ধুনীয়াকৈ ৰাখি থৈছে, ভাল লাগে বুলি। আৰু এইকেইটা পিলো মই বনাইছিলোঁ। এইকেইটা কিন্তু বনাবলৈ অলপ কষ্ট আছিলে, তথাপিও দেখিবলৈ ধুনীয়া লাগে কাৰণে যেনেকৈ হ'লেও মই বনাই ৰাখিছিলোঁ। ইয়াৰে মই দুটাহে বনালোঁ, আৰু দুটা বনাইছিলোঁ, সেইকেইটা মই বিক্ৰী কৰি দিলোঁ। এতিয়া ভাবিছোঁ বিক্ৰী নকৰা হ'লে ভাল আছিল নেকি। এই দুটা
দুটাহে ঘৰৰ কাৰণে বনালোঁ। ভিতৰত ধুনীয়াকৈ স্পঞ্জ ভৰাই দিছোঁ। ভাল লাগিছে ন দেখি এইটো। আৰু আছে এইটো মই বনাইছিলোঁ। এইটো এতিয়া অলপ পুৰণা হৈ গৈছেগৈ, বহুত আগতে বনোৱা আছিলে এইটো গাৰুটো। এইটো বনাবলৈ অলপ কষ্ট আছে। ইয়াতে মণিগুটি লগাবলৈ থাকি গ'ল, মই নলগালোঁ এলাহতে, সেনেকৈ আছে আৰু এতিয়া। এই আছিলে মোৰ হাতৰ কাম। আৰু কিবাকিবি আছে, পাছত যদি মই কেতিয়াবা ঘৰলৈ যাওঁ আপোনালোকক দেখাম বাৰু। আৰু এটা বস্তু দেখাম দেই আপোনালোকক। এইটো হৈছে আমাৰ ঘৰৰ কুকুৰা। চাওকচোন তাৰ নেগুডালেই নাই, আকৌ এডাল লাগি আছে। আচলতে কিয় থৈছোঁ জানে এই কুকুৰাটো? মোৰো চুলিকেইডাল সৰি এনেকুৱাই হ'বগৈ এতিয়া, ইমান চুলি সৰিছে নহয়। আপোনালোকৰ বাৰু এনেকৈ চুলি সৰিছেনে? কি কৰি ভাল পাইছে বাৰু? মোৰ কিবাকিবি তেল লগাইছোঁ, তেল কিন্তু ভালেই হোৱা নাই, সৰিয়ে আছে। বৰ দুখ লাগে মোৰ চুলি সৰিলে। এইটো ফুল মই বনাইছিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল। টেবুলখন এইখন ভণ্টিয়ে এনেকৈ সজাই দিলে। এয়ে আছিল আমাৰ ঘৰৰ হাতৰ কাম। কেনেকুৱা লাগিলে আপোনালোকৰ ভিডিঅ'টো? আপোনালোকৰ মতামত আগবঢ়াব। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে তেতিয়াহ'লে আকৌ যদি ভিডিঅ'লৈ আপোনালোকক লগ পাম। এতিয়া বাই বাই।